হেল্ল' ফ্ৰেণ্ড, সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহকচোন আজি মই দিনটোত কি কৰোঁ সকলো ভিডিঅ'টো শেষলৈকে চাই থাকক। যি বতৰটো অলপ মুকলি কৰিছে, কিমান দিন যে বৰষুণ দি আছে। এতিয়া মোৰ মুখ ধোৱা হৈ গ'ল। তাৰপিছতে এগিলাচ মই কুহুমীয়া গৰম পানী লৈছোঁ। এতিয়া মই গা ধুই আহি গ'লোঁ আৰু এতিয়া যাম ভাত বনাবৰ কাৰণে। কি বনাওঁ আপোনালোকক অলপ দেখুৱাম আৰু একো স্পেচিয়েল নাই আৰু সেইবাবে। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। বনাই আছোঁ এতিয়া মই কবি ভাজি আৰু এইপিনে আছে আমলেট। ভিডিঅ'বিলাক চাই মোৰ কেনে পায় সকলোৱে জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ সকলোৱে নাপাহৰিব। এতিয়া মই শুই ল'লোঁ, অলপ টাইম ৰেষ্ট কৰি হৈ গ'ল আৰু বতৰ ইমান ঠাণ্ডা, ইয়াত বৰষুণেই এৰা নাই। আপোনালোকৰ ফালে কেনেকুৱা বাৰু প্লিজ কম। এতিয়া মই চাহ খাম আৰু ৰুমতে সোমাই আমনি লগাত লগৰ কেইজনীৰ লগত অকণমান ওলাই গ'লোঁ বাহিৰত। আৰু আহিয়ে মোৰ ফেভৰেট চাওমিন আনি দিলে মোৰ হাজবেণ্ডে। সময় হ'ল 8টা, মই এতিয়া ভাত বনাব যাম। এতিয়া মই ভাত বনাবৰ কাৰণে চাউল দি আছোঁ। এয়া তিয়ঁহ ভাজি ৰেডি হৈ গ'ল। এতিয়া আমাৰ ভাত পানী খোৱা হৈ গ'ল। তেনেহ'লে ভিডিঅ'টো চাই আজি কেনেকুৱা পালে সকলোৱে জনাবলৈ নাপাহৰিব। আৰু যিসকল ভিডিঅ'টো নতুনকৈ চাই আছে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব। আৰু এটা অন্য ভিডিঅ'ত লগ পোৱা আশাৰে অসমীয়া বোৱাৰী ৰাখীৰ ইউটিউব চেনেলৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।